নমস্কাৰ সকলোকে। তো আমি সকলোৱে ভাল চাকৰি এটা দেখা সকলোৱে কৰোঁ। পঢ়া শুনা শেষ কৰাৰ পিছত কি কৰিলে বা ক'ত গ'লে আমি ভাল চাকৰি এটা পাম সেইটো দেখা সকলোৱে কৰোঁ, কিন্তু আমি সকলোৱে নোৱাৰোঁ। ইয়াৰ কাৰণ হ'ল আমি তেনেকুৱা লাইনত একচুৱেলি নপঢ়োৱে, সেইকাৰণে আমাৰ চাকৰি পোৱাৰ আকাংক্ষাটো খুবেই কম থাকে। তো আজিকালি ল'ৰা ছোৱালীবিলাকে মানে প্ৰত্যেকে বিচাৰে কি অলপ পঢ়ি শুনিয়ে কিবা এটা চাকৰি পালে মানে ছেটিছফাইড। তো সেইকাৰণে সিহঁতে কি কৰে, মেট্ৰিক পাছ কৰি বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নিজৰ বন্ধু বান্ধৱীসকলৰ লগত ঘৰৰ লগত মানে আলোচনা কৰে যে কি ভাল হ'ব, জীৱনটো আগত যাই সোনকালে ছাকচেছফুল হ'ব পাৰিব। তে তাৰ মাজত বহুতে উপদেশ দিয়ে, বহুত কেইটা কোৰ্চৰ বিষয়ে জনায়। বন্ধুসকলৰ পৰা, আত্মীয় স্বজনৰ পৰা, ঘৰৰ মানুহৰ পৰা এডুকেশ্যন ফিল্ডত যায় বহুত কেইটা কোৰ্চ পোৱা যায়, আৰু এই কোৰ্চৰ ভিতৰত এটা পপুলাৰ কোৰ্চ হ'ল ITI হ'ল এটা সম্পূৰ্ণ প্ৰেক্টিকেল ট্ৰেইনিঙৰ কোৰ্চ, যিটো কৰিলে চাকৰি পোৱাৰ আকাংক্ষাটো, মানে হেঁপাহটো বেছি থাকে, মানে আশাটো বেছি থাকে। ইয়াৰ ITIৰ ফুল ফৰ্ম হ'ল ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। ইয়াত কি হয়, ইণ্ডাষ্ট্ৰি লেভেলৰ ট্ৰেইনিংবিলাক দিয়া হয়। ইয়াত মৌখিক পঢ়াতকৈ প্ৰেক্টিকেলৰ ওপৰত গুৰুত্বটো বেছি দিয়া হয়। এতিয়া কথা হ'ল ITIৰ কেইটামান বস্তু আমাক জানিব লাগিব। যদি আপোনালোকে ITI কৰিব খোজে, এইকেইটা বেছিক বস্তু জানিব লাগিব। প্ৰথমত জানিব লাগিব আমি কি পাছ কৰিলে ITIত জইন কৰিব পাৰিম বা ITIত পঢ়িব পাৰিম, আৰু ITI কেইবছৰীয়া কোৰ্চ হয়, কি ভাগ আছে, কিমান খৰচ আছে, এইখিনি আমাক জানিব লাগিব। প্ৰথমতে আমি জানিম ইলিজিবিলিটি, যে আমাক যোগ্যতা কিমান লাগিব ITI পঢ়িব হ'লে। ITI পঢ়িব হ'লে আমাক মিনিমাম 8 পাছ হ'ব লাগিব, তাৰপিছত 10 পাছ হ'ব লাগিব, তাৰপিছত 12 পাছ হ'ব লাগিব। আপুনি 8 পাছ হ'লেও এডমিশ্যন ল'ব পাৰিব, আপোনাৰ বিভাগটো বেলেগ হ'ব। 10 পাছ হ'লে আপুনি আৰু বেলেগ হ'ব, আৰু 12 পাছ হ'লে আপুনি আৰু বেলেগ হ'ব। এই কোৰ্চটো 6 মাহীয়া 6 মান্থৰ আছে, 1 ইয়াৰৰ আছে, আৰু 2 ইয়াৰৰ আছে। আপোনাৰ ইচ্ছা অনুসৰি, আপোনাৰ চইচ অনুসৰি আপুনি ল'ব পাৰে। 8 পাছ কৰিও ল'ব পাৰে, 10 পাছ কৰিও ল'ব পাৰে, 12 পাছ কৰিও ল'ব পাৰে, আৰু 6 মাহীয়া কোৰ্চো ল'ব পাৰে, 1 বছৰীয়া কোৰ্চো ল'ব পাৰে, 2 বছৰীয়া কোৰ্চো ল'ব পাৰে। তাৰপিছত আহিল আমাৰ বয়সৰ এটা পৰিসীমা, আমাক এজ কিমান হ'ব লাগিব। আপোনালোকে কোনো চিন্তা কৰিব নালাগে যদি আপোনাৰ বয়স 14 to 40ৰ ভিতৰত আছে। এইখিনিৰ ভিতৰত থাকিলে আপুনি ITIত যিকোনো ছেক্টৰত এডমিশ্যন লৈ পঢ়িব পাৰিব। তাৰপিছত আহিল আমাৰ কোৰ্চৰ। ইয়াত বিভিন্ন ধৰণৰ কোৰ্চ ট্ৰেইনিং দিয়া হয়। বেচিকলি ইণ্ডাষ্ট্ৰিয়েল কোৰ্চবিলাক ট্ৰেইনিং দিয়া হয়। তাৰ ভিতৰত মানে প্ৰধানকৈ ইলেক্ট্ৰিচিয়ান, মেকানিকেল, অটোমোবাইল, কম্পিউটাৰ, ফেশ্বন ডিজাইনাৰ ইত্যাদি। নৰ্মেলি ইয়াত আমি দুটা কোৰ্চহে বেছিকৈ দেখোঁ, এটা হ'ল ইঞ্জিনিয়াৰিং আৰু এটা হ'ল নন ইঞ্জিনিয়াৰিং। এতিয়া আপুনি আপোনাৰ চইচ অনুযায়ী এডমিশ্যন ল'ব পাৰে। তাৰপিছত কথা হ'ল ইয়াৰ ফি ষ্ট্ৰাকচাৰ, অৰ্থাৎ ITI পঢ়িব হ'লে আপোনাক কিমান টকা খৰচ কৰিব লাগিব। আপোনাক এটা কথা জনাওঁ যে ITI পঢ়িব হ'লে আপোনাক 1 টকাও খৰচ কৰিব নালাগে যদি আপুনি গভৰ্ণমেণ্ট কলেজত পঢ়ে। প্ৰাইভেট যদি পঢ়ে সেইটো আমি নাজানো। এতিয়া আহিল এডমিশ্যন প্ৰচেছ। এডমিশ্যন প্ৰচেছটো হ'ল যে প্ৰত্যেক বছৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছত, অৰ্থাৎ SSLC এক্সামৰ ৰিজাল্টৰ পিছত, অৰ্থাৎ জুলাই মাহত ইয়াৰ এডভাৰটাইজমেণ্ট ওলায়। আপুনি কেইবাটা ৰাউণ্ডত এডমিশ্যনটো ল'ব লাগিব। কিন্তু এটা ভাল খবৰ আছে যে বৰ্তমান অনলাইন কৰিব নালাগে। আপুনি যিটো কলেজত পঢ়িব বিচাৰে সেইটোত যাই ডাইৰেক্টলি এডমিশ্যন ল'ব পাৰে। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ এটা গুৰুত্বপূৰ্ণ কথা মই শেষ ভাগত ক'ম, আপোনালোকে ভিডিঅ'টো চাই থাকক। তাৰ মাজতে মই এটা কথা কৈছোঁ আপোনালোকক, আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আমাৰ ভিডিঅ'বিলাক কেনেধৰণৰ লাগে আপোনালোকে কমেণ্ট কৰি জনালেহে আমি ভিডিঅ' বনাই আমাৰ ভাল লাগে। আৰু আপোনালোকে লাইক কমেণ্ট খুবেই কম কৰে। যদি আপোনালোকে লাইক কমেণ্ট নকৰে আমাৰ হেঁপাহ কমি যায় ভিডিঅ' বনাবলৈ। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে এজন মানুহৰ, দুজন মানুহৰ যদি আমি হেল্প কৰিব পাৰোঁ তেতিয়া আমি ফুল ছেটিছফাইড। কিন্তু আপোনালোকে কমেণ্ট নকৰে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগিব। এতিয়া কথা হ'ল আপোনালোকে যদি ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক, আৰু এটা কমেণ্টটো কৰি লওক যে আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে। এতিয়া ITIৰ গুৰুত্বপূৰ্ণ কথাটো এইটো যে ইয়াত পঢ়িব হ'লে কোনো মৌখিক ধৰণৰ জ্ঞান নাথাকিলেও হ'ব। যেনেকুৱা স্পিকিং ইংলিছ নহ'লেও হ'ব। কোনো ছাবজেক্টত ধৰক মেথছত আপুনি 98 পালেও হ'ব, আকৌ খালি পাছ কৰিলেও হ'ব, তেনেকুৱা ধৰণৰ কথা। ইয়াত একচুৱেলি মৌখিকতকৈ প্ৰেক্টিকেলটো কৰায়, আৰু সেইকাৰণে ইয়াত কি হয়, ইণ্ডাষ্ট্ৰিবিলাকত আপুনি জব পোৱাৰ
মানে সেইকাৰণে কি হয় ইয়াত জব পোৱাৰ প্ৰবেবিলিটিটো অলপ বেছি হয়, চান্সটো বেছি থাকে। আৰু এইটো ফিল্ডত বৰ্তমান মানে বহুতে এই ফিল্ডটো বেছিকৈ চুজ কৰে, কাৰণ এইটো কম সময়ত এটা ভাল ফিল্ড বুলি ক'ব পাৰোঁ। তো ভিডিঅ'টো কেনে লাগিছে নিশ্চয় কমেণ্ট কৰি জনাব। এভৰিৱান, বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। আৰু এইটো ভিডিঅ'ত আমি 100টা লাইকৰ আশা কৰিলোঁ।